Astrology is a Google Map. A Google Map. Just Google Map, exact GPS Google Map system. Just ক'ত আছো আৰু ক'লৈ যাম তাৰ ৰাস্তাটো তুমি এষ্ট্ৰলজাৰ সহায় ললে সোনকালে পাবাগৈ অলপ অবস্টাকল কম পাবা নহলে খুদি যাব লাগিব টাইম লছ হ'ব তোমাৰ সেইটো বাকি কিন্তু একো নাই আৰু সেইখিনি ঠিকই আছে হয় আমি যে এষ্ট্ৰলজিক ধৰক কেতিয়াবা বদনাম কৰি দিওঁ লিখো একো ওচৰলে গলে কি মোৰ চাকৰি হ'ব নি ওচৰলে গলে পইচা আহিব নি সেইটো সম্ভৱই নহয় মই ক'লো এক্সাম্পল মা কামাখ্যা মন্দিৰ আৰু বেলেগৰ এক্সাম্পল কি দিম ইলেকশ্যনৰ সময়ত দুটা পাৰ্টিয়ে যাব তাত যাব ধৰি চবেই যাব কংগ্ৰেছো যাব বিজেপি যাব কোনোবা এজনে জিকিব আৰু পৰকদা আমাৰ বিশ্বাসযোগ্য এগৰাকী জ্যোতিষবিদ জ্যোতিষী গতিকে পৰকদা ওচৰলৈ আজি আহিলোঁ আজি নিজৰ পাৰ্চনেল কথাখিনিৰ বাহিৰে অলপমান আমি সামাজিক কিছুমান ব্যক্তিৰ বিষয়ে আমি সুধিম আপোনাক চবৰে এতিয়া এটাই প্ৰশ্ন যদিও মানে চাৰ্জশ্বিট দাখিল হ'ল কোৰ্টত গৈছে কেছটো জুবিন দাই ন্যায় পামনে বুলি চবৰে এটা প্ৰশ্ন আপোনাক যদি মই সুধো সেইটো ৰিলেটেড বা জুবিন দাৰ ফিউচাৰৰ সম্পৰ্কীয় বিশেষকৈ ন্যায় সম্পৰ্কীয় আপোনাৰ পৰা কি কিবা কি চাওক ন্যায়ৰ ক্ষেত্ৰত মই কমেই কিন্তু তাৰ আগতে মৃত্যুটোৱে আমাৰ এটা কুৱেশ্যন মাৰ্ক থাকি গৈছে এষ্ট্ৰলজাৰ হিচাপে মই এষ্ট্ৰলজি ভাষাৰে যদি চাওঁ তেখেতৰ মানে যিটো হৰস্কোপ হয় হৰস্কোপৰ যিটো মৃত্যুৰ স্থান যিটো 8 হাউচটো আমি কওঁ তাত মংগল আৰু ৰাহুৰ পুৰা দৃষ্টি পৰি আছে সেই দৃষ্টিত মৃত্যুৰ হাউচত যেতিয়া ৰাহু মংগল এই ধৰণৰ পাপী গ্ৰহৰ দৃষ্টি থাকে সদায় মানুহৰ ৰং ট্ৰিটমেণ্ট নহলে কোনোবা এনেকুৱা ধৰণৰ ব্যৱস্থাৰ দ্বাৰা হত্যাকাণ্ড নহলে আপোনাৰ এই কুৱেশ্যন মাৰ্ক মৃত্যু যিবিলাক নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিলে কোনো গম নাপালে ন কি হ'ল এই ধৰণৰ বস্তু এই জাজমেণ্টটোৰ এই মৃত্যুটো কি কাৰণে ঘটিছিলে তাৰ কুৱেশ্যন মাৰ্কত থাকি যাব পাৰে বাট যিখিনি আল্টিমেটলি এই চিটুৱেশ্যনটো ক্ৰিয়েট কৰিছে সেইটো সকলো জানা হৈ গৈছে যে ডাইৰেক্টলি নামাৰিলেও এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছে যাৰ ফলত আগতীয়া পৰিকল্পনা বা এনেকুৱা ধৰণৰ কৰি মেলি টকা পইচা লেনদেনৰ এইবিলাক লৈ পেলাই কিবা ধৰণৰ ঘটনা হৈছে আপুনি যিটো সুধিছে যে জাজমেণ্ট পাবনে নাপায় 100% ইয়াত আপোনাৰ জাজমেণ্টটো পাব শাস্তিটো পাবই 200% পাব আপুনি ধৰি ৰাখক কাৰণ 2026ত 2025 বৰ্ষটো আছিলে ইয়েৰ অফ ক্লিনজিং আৰু ক্লিনিঙৰ বছৰ বহুত মুখা খোল খালে এই বছৰটোত গতিকে এই মুখা খোল খোৱাৰ এই গোটেই হিচাপটোৱে 2026ত আপুনি ডেফিনেটলি ৰজাই দিব 2025 বৰ্ষটো আছে ইয়েৰ অফ ক্লিনজিং আৰু ইয়েৰ অফ মানে কমপ্লিশ্যনৰ বছৰ নম্বৰ 9 আছিলে 1 পৰা 9 লৈকে থাকে আকৌ মানে যদি সংখ্যাটো চাই আকৌ 1 2 এনেকৈ ষ্টাৰ্ট হয় 2026 বৰ্ষটো 1 ৰ বছৰ হ'ব নাম্বাৰ 202 মানে 1 মানে কেনেকুৱা 2 + 0 + 2 + 6 দ্যাট মিন্স 10 10 আকৌ যদি কৰে 1 + 0 1 ত আহিব 1 মানে যিকোনো এটা বিগিনিং হ'ব এটা নাম্বাৰ সিৰিজৰ আৰম্ভণি হ'ব 1 2 3 4 কে যায় 1 যেতিয়া হয় আমি নৰমালি চাওঁ জুবিন দাৰ ডেট অফ বাৰ্থ আছিলে 18 নৱেম্বৰ মানে 9 ৰ মানুহ 1 আৰু 9 1 আৰু 9 কি কয় 9 মানে হ'ল সেনাপতি 1 আছিল ৰজা সেনাপতিৰ যদি কিবা এটা ঘটনা ঘটিছে তাৰ ৰজাই ডেফিনেটলি তাৰ মানে ক্লিয়াৰিফিকেশ্যন বিচাৰিব আৰু তাৰ উচিত তদন্তও কৰিব আৰু পাৰিব আৰু ন্যায়ালয় যিহেতু এতিয়া গৈছে আৰু ইয়াত আপুনি আশাবাদী মই যেনেকুৱা আশাবাদী হৈছে মই এষ্ট্ৰলজি ভাষাৰে আশাবাদী বা বিজেপি চৰকাৰক আমি ভাল পাওঁ কাৰণ তেওঁ কৰিব বুলি কথা নাই কিন্তু এতিয়ালৈকে যিখিনি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেকৈ পাৰিব কাৰণ তেওঁ নাম্বাৰ 1 ৰ ব্যক্তি কেনেকৈ তেওঁৰ ডেট অফ বাৰ্থ যদি চাই 1 ফেব্ৰুৱাৰী 1969 তেওঁ যদি গোটেই ডেটটো চাই 1 তাৰিখ যদি তেওঁ কণ্ডাক্টৰ নাম্বাৰ চাই মানে গোটেইটো যদি ডেটটো হিচাপ কৰে এতিয়া 1 তে আহে 1 1 তাতে এবাৰ 2026 তাতে 1 আছে তেওঁৰ নামটো যদি চাই সাপোজ হিমন্ত বিশ্ব শৰ্মা তেতিয়াহ'লে যদি কৰিছে নাম্বাৰ 9 ত আহে আমি সকলোৱে মামা বুলি মাতো মামাটো নাম্বাৰ 1 ত আহে গতিকে 1 9 খুব কম্বিনেশ্যন গতিকে তেওঁ ইমান ষ্ট্ৰং হৈ যাব এতিয়া ৰজা এজন ষ্ট্ৰং হয় তেওঁৰ অন্তৰত থকা প্ৰজাবিলাকে জাজমেণ্টত সহায় হয় আৰু ৰজাজন যদি দুৰ্বল হৈ যায় তেওঁ ডিচিশ্যনবিলাক সদায় খেলি মেলি পাব গতিকে ইয়াত এতিয়ালৈকে যিমানখিনি তেওঁ ষ্টেপ লৈ আছে দেখিব আপুনি গোটেইখিনি এটা ছিষ্টেমতে যাবৰ দুখীয়া শাস্তি পাব হিমন্ত বিশ্ব শৰ্মা ৰজা হৈ থাকিবনে ডেফিনেটলি থাকিব ইয়াত এটা কথা আছে এতিয়া নাম্বাৰ 1 ৰ কিন্তু তেওঁ হয় লুৰিণজ্যোতি গগৈও হয় লুৰিণজ্যোতি গগৈ যদি আপুনি চাই আমি মানে ডাটা যিটো আছে 28 ডিচেম্বৰ 1977 ৰ মানুহ ঠিক সেইদৰে আপুনি যদি আৰু এটা কথা হৈ গ'ল অকল মানে আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা এইটোৰ কাৰণে কৈছোঁ যে লিডাৰশ্বিপত তেওঁই আছে তেওঁৰ লগত আছে দিলীপ শইকীয়া কাৰণ প্ৰেচিডেণ্টজনো থাকে তেওঁৰ ডেট অফ বাৰ্থটো 1 তে যায় তেওঁ 1973 তেওঁ নাম্বাৰ 1 ৰ দিলীপ শইকীয়া মানে 1 ত হিমন্ত বিশ্ব শৰ্মা প্ৰেচিডেণ্ট দিলীপ শইকীয়া আৰু লুৰিণজ্যোতি গগৈ আছে 1 ৰ মানুহ কিন্তু তেখেতৰ বৰ্তমান যিটো সময় সেইটো সময়টো তেওঁৰ কাৰণে ভাল হ'ব ইণ্ডিভিজুৱেলি কাৰণে ভাল ক'ৰবাত নহয় ক'ৰবাত জিকি আহিব পাৰে তেওঁৰ টিমটো আগতকৈ অলপ পাৰফৰ্মেঞ্চ ভাল কৰিব পাৰে জিকাৰ ক্ষেত্ৰত তেওঁ ডিটেইল হৰস্কোপ চাব লাগিব ডিটেইল হৰস্কোপখন চোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই ডিটেইল হৰস্কোপ চাইছোঁ তেওঁৰ দশা বৰ্তমান আপোনাৰ ৰাহুৰ মানে শুক্ৰৰ মহাদশা চলি আছে মুখ্যমন্ত্ৰী হ'বই 200% হ'ব
তেওঁ মুখ্যমন্ত্ৰী নহয় তাতকৈ ওপৰতে যাব পাৰে তেখেতৰ যিখন হৰস্কোপ ইমানেই ষ্ট্ৰং পজিশ্যনত গৈ আছে শুক্ৰ মহাদশা 20 বছৰৰ কাৰণে থাকে তেওঁ অলৰেডি 6 বছৰমান গৈছে আৰু বহুত বছৰ আছে গতিকে ইমান ভাল সময়খিনিত আৰু এইখিনি সময়ত তেওঁৰ নাম্বাৰছে তেওঁ সহায় কৰিব ইভেন নামবিলাক তেওঁৰ চাওক তেওঁৰ নামটোতে মানে 9ৰ মানুহ মানে 9 কৰি লৈছে নামটো মানে যিটো আজিকালি মামা মাতি থাকে তাতো 1ত গৈছে গতিকে গোটেই বস্তু তেওঁ 1এ ইমান সহজ কৰি পেলাইছে তেওঁ গোটেই মানে বিজয় পথটো তো তেওঁৰ কাৰণেতো খুবেই ভাল আৰু কি হয় টিম লিডাৰজনৰ ওপৰত গোটেই ডিপেণ্ড কৰে গোটেই পাৰ্টিটোৰ আৰু যদি আপুনি বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱালৰ নাম্বাৰ 4 মানুহ তেখেতৰ নাম্বাৰ এই 2026 বৰ্ষৰ কাৰণে ভাল বাট তেওঁ আকৌ ফিল্ডত আহি তেওঁ এজ এ মুখ্যমন্ত্ৰী হিচাপে যদি চাব পৰা যায় সংখ্যাটোতে কিন্তু তেওঁক দিয়া নাই সংখ্যাটোতে তেওঁকে দি আছে মই এটা মাজতে ৰখাইছো হয় 1 টো যেটো 26 সন অনুসাৰে 1 ন 1 যাৰ হৈছে 1ৰ সবৰে ভাল এতিয়া মোক এটা কথা 26 সনৰ কোনটো নম্বৰ মানুহ কিটা ভাল চাওক নম্বৰটো চাব জন্মৰ ডেটৰ আপুনি ভাল কথা কৈছে যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল নহলে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ নহলে 29 তাৰিখ যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখ নহলে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখ তেওঁলোকৰ কাৰণে খুবেই ধুনীয়া নহলে যিকোনো মানে বছৰৰ যেতিয়াই জন্ম হৈছে জুলাই 24 তাৰিখৰ পৰা আগষ্টৰ 23 তাৰিখলৈকে এই সময়খিনি সানশাইন মতে আপোনাৰ লিও বুলি কোৱা হয় সিংহ বুলি কোৱা হয় ৰাখিটো নহয় আমি যেটো মুন সাইন কৈ থাকো সেইটো নহয় লিও সানশাইন কৰিছে তেওঁলোকৰ কাৰণে খুব ভাল আৰু নাম্বাৰ 9ৰ ব্যক্তিসকলৰ কাৰণে যিকোনো ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ 27 তাৰিখ 26 সনটো ভাল 26 সনটো ভাল কাৰণ এটা তেওঁলোকৰ ফেমিলিয়াম নাম্বাৰ কি হ'ব ফেমিলিয়াম নাম্বাৰ হ'ল 1247 গতিকে 1 অৰ ৰিলেটেড এখিনি কলৱে 369 টা ফেমিলি হয় আৰু 5 and 8 এটা ফেমিলি হয় কিন্তু এটা 9 টো যেটো সেনাপতি বুলি কৈছে এটো ৰজা আৰু সেনাপতি সদায় লগতেই থাকে গতিকে নাম্বাৰ 9 ৰ মানুহখিনি ভাল হ'ব লগতে কিন্তু সবচে ভাল এই 1 ৰ মানুহখিনি 2 ৰ মানুহখিনি আৰু 4 ৰ মানুহখিনি 7 ৰ মানুহখিনি তেওঁলোকৰ কাৰণে খুব ভাল বিশেষকৈ 4 টো বহুত বছৰ বেয়া গৈছে এতিয়া কিন্তু তেওঁলোকৰ খুব বেছি ভাল হ'ব নাম্বাৰ 4 বেক যেনেকৈ সৰ্বানন্দখনৰ বিভিন্ন ক্ষেত্ৰত পৰ্টফলিও বাঢ়িব পাৰে তেখেতৰ ক'বাত প্ৰেসিডেন্টৰ কাৰণে যদি নেশ্যনেল লেভেলৰ কিবা যদি হয় তেওঁ ডাঙৰ পৰ্টফলিও পাব পাৰে তেওঁৰ কাৰণে ভাল কিন্তু ইয়েস ইয়াতো কথা 4 কিন্তু গৌৰৱ গগৈ 4 হয় তেখেতৰ ডেট অফ বাৰ্থ যদি চাই 4 সেপ্টেম্বৰ 1982 ওকে তেখেতৰ প্ৰবলেমটো হৈ গৈছে কি তেওঁ 4 ৰ মানুহ কণ্ডাক্টৰ নাম্বাৰটো 6 মানে ডেট অফ বাৰ্থটো সিলেক্ট কৰিলে 6 ত আহে কিন্তু নামটো 4 ত আহে গৌৰৱ গগৈ 4 নামত সদায় ষ্ট্ৰাগলটো বেছি কৰে ঠিক হেটো ৰাহুল গান্ধীৰ নামটো কেনেকৈ চাই গৌৰৱ এটা আমি জি লেটাৰ বিলাকৰ কিছুমান নিউমেৰিকেল ভ্যালু থাকে জি মানে 3 এনেকৈ আমি এড কৰো মই 27 কি হ'ব মই 27 কাৰণে খুব ভাল আছে সব 27 ৰ কাৰণে এটাই ৰেকমেন্ডেশন থাকে যে তেওঁ এগ্ৰেছিভ হয় দানবীৰ কৰ্ণটা লোকৰ কাৰণে বেছি কৰিব যাওঁতে হেহৰ কিন্তু বদনাম হ'ব অবদানো বেছি থাকিব আপোনাৰ বদনামো বেছি থাকিব এটো মুখ চাই কৈছে নে না আপোনাৰ কথা কোৱা নাই নাম্বাৰ 9 ৰ মানুহখিনিৰ ক্যাৰেক্টাৰে দানবীৰ কৰ্ণ বুলি কোৱা হয় আপুনি যদি চাই নাম্বাৰ 9 ৰ কথাখিনি আমি সদায় দানবীৰ কৰ্ণ বুলি আমি নিউমৰলজিত কোৱাই যায় যোনে নিউমৰলজি জানে তেওঁ কবে নাম্বাৰ 9 ৰ সদায় মানে কৰ্ণৰ লক্ষণ আছে কৰ্ণৰ লক্ষণ থাকিব লোকক হেল্প কৰিবৰ কাৰণে বিচাৰিব বন্ধুৰ কাৰণে বেছি মানে অসত্য কথাটো কিটা বন্ধু যদি পাই যাও না বন্ধুৰ লগত মই ইমান বছৰৰ পৰা আছো ঠিক আছে মই ইয়াৰ লগত থাকিমে যেটো যুদ্ধত হৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধত ওকে গতিকে নাম্বাৰ 9 ৰ মানুহখিনি এগ্ৰেছনটো বহুত বেছি থাকে এনে নৰমালি কি হয় নাম্বাৰ 9 অকল মানে অলপমান বেলেগত কি অলপ বেলেগ হয় মানে অলপমান তেওঁলোকে যিকোনো বস্তু জেং টেং বিলাকত সোমাই পৰে কাৰণ নাম্বাৰ 9 ৰ মানুহৰ এগ্ৰেছনটো বেছি থাকে ফায়াৰ এলিমেন্টটো বেছি থাকে ওকে 1 টো ৰজা হ'ব 1 ৰ বছৰৰ নাম্বাৰ 9 ৰ অলপমান এগ্ৰেছনটো বাঢ়িব তে ইগোটো আৰু এগ্ৰেছনটো যদি অলপ কমাব পৰা তে নাম্বাৰ 9 ৰ কাৰণে এই বছৰটো খুব ভাল হ'ব 26 টো ইগো আৰু এগ্ৰেছন এনেও নাম্বাৰ 1 এনেও মানুহ ইগোটো আনিব এই বছৰটো বহুত মানুহ ইগোটো আহিব আৰু কিন্তু এই বছৰটো বহুত সম্ভাৱনা লৈ আহিব বিভিন্ন ক্ষেত্ৰত আপুনি মানে যিকোনো ক্ষেত্ৰত যিকোনো সেক্টৰত আপুনি যদি চাই নিউ নাম্বাৰ 1 মানে নিউ অপৰচুনিটি নিউ থটস সব ক্ষেত্ৰত নিউ বস্তুবিলাক আহিব এআই বহুত ডেভেলপ হ'ব এটা ডেভেলপ হৈ আছে এআই বহুত কে বাঢ়িব সোলাৰ এনাৰ্জি পাৱাৰ বহুত বাঢ়ি যাব আগতে গাঁৱে আজিকালি সোলাৰ প্লেটবিলাক লগোৱা আৰম্ভ কৰিছে আৰু বাঢ়িব কাৰণ 1 মানে সান আলটিমেটলি কি সানৰ বছৰত আমি ডিসিপ্লিন হ'ব লাগে সানৰ নিচিনা আমি সেইটো বছৰ আমি পাহৰি যাওঁ টাইমত আহে টাইমত যায় সূৰ্য উদয় সূৰ্য অস্ত এটা নিৰ্দিষ্ট সময়ত হয় আমি যদি লাইফত ডিসিপ্লিন অৰ্গানাইজ কনসিস্টেন্সি মেইনটেইন কৰি চলিব পাৰো সূৰ্যৰ নিচিনা আমি লাইফত সাকসেস পাব পাৰিম সূৰ্যটো কিটা ধনী দুখীয়া উচ্চ নিচ কাকো নেছে ডাইৰেক্ট দি থাকে আমি সেই প্ৰৱণতাটো আনিব লাগে যে এটা কনসিস্টেন্সি কেনেকৈ মেইনটেইন কৰা যায় সেইখিনি বস্তু লাগে যদি জুনে এডপ্ট কৰিব পাৰে যিকোনো নাম্বাৰৰ মানুহৰ কাৰণে ভাল কিন্তু তথাপি এইকেইটা নাম্বাৰ অলপ বেছি বেনিফিটেড হ'ব বাকিটা নাম্বাৰ বহুত বেয়া হ'ব বুলি কথা নাই ইয়েস নাম্বাৰ 8 ৰ মানুহখিনিৰ কাৰণে অলপমান প্ৰবলেমেটিক হ'ব যিকোনো ইংৰাজী মাহৰ 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখ অলপ চেলেঞ্জেছ পাব গতিকে যিমান পাৰে তেওঁলোকে কামবিলাক অলপ ভালকে কৰিলে
তেওঁলোকৰ কাৰণে কিবা এনেকুৱা থাকিব নেকি যেনেকৈ বেমাৰ হ'লে হেৰি দৰৱ পায় ৰেমেডিজৰ ভিতৰত প্ৰথম কথা হ'ল এষ্ট্ৰলজিৰ আজিকালিৰ দিনত যিটো চলি আছে অনলি ৰেমেডি আমিও ৰেমেডি দিওঁ ইনষ্টাগ্ৰাম ফেচবুক আমিও ৰেমেডি দি থাকোঁ তেজপাতৰ অমুক লিখা তমুক লিখা এইটো এটা ধৰি লওক এটা 20% 10% কৰা যায় যিটো ডেষ্টিনি যিটো আছে এইটো কোনেও চেঞ্জ কৰিব নোৱাৰে ডেষ্টিনিটো কোনেও চেঞ্জ কৰিব নোৱাৰে প্ৰথম কথা ছেকেণ্ড কথা হ'ল ৰেমেডিবিলাকে অলপমান পৰিমাণটো কমাব পাৰে একেবাৰে লাইফটো চেঞ্জ কৰিব নোৱাৰে এনে যদি ভাবে ৰেমেডি কি কৰিব যে সূৰ্য প্ৰণামটো কৰিব ৰাতিপুৱা উঠি পেলাই ৰাতিপুৱা উঠি সূৰ্য প্ৰণামৰ অৰ্থটো এইটোৱে ৰাতিপুৱা উঠাৰ লগে লগে মাইণ্ডটো ভাল লাগিব আপুনি যেতিয়া দিনটোৰ কাৰণে ৰাতিপুৱা উঠি যায় এইটো ৱাৰেন বাফেটেও কৈছিলে যে ৰাতিপুৱা সময়ত যিমান কাম কৰা যায় সিমানে আপোনাৰ কামবিলাক ইজিলি হয় ভালকেও হয় আৰু প্ৰডাক্টিভ হয় কাৰণ এনাৰ্জিটো পুৰা ভালকৈ থাকে গতিকে ৰাতিপুৱা যিমান সোনকালে উঠিব সূৰ্য প্ৰণাম কৰিব সূৰ্যৰ ডি ভিটামিন কিন্তু শৰীৰত আহিব আজিকালি মেক্সিমাম ডি ভিটামিনৰ অভাৱ যাৰ ফলত মানুহৰ এনজাইটি খিংখিঙীয়া স্বভাৱ এইবিলাক হৈ থাকে সূৰ্যৰ ৰশ্মিৰ পৰা ডি ভিটামিনটো পালে আমাৰ কাৰণে শৰীৰৰ কাৰণে ভাল হ'ব সেইটো মানুহে যদি কৰে লগতে কি হয় ৰেমেডিবিলাক ডাইৰেক্ট তোমাৰ লাইফষ্টাইলৰ মিলাই পেলাই কৰিব লাগে যাৰ গভৰ্ণমেণ্ট চাকৰি হোৱা নাই তেওঁলোকে দুটা ৰেমেডি দিওঁ যে সূৰ্য প্ৰণাম কৰক আৰু শনিবাৰে আহন গছত চাকি লগাওক এই 26 বুলি এনেও মানে এনেও আমি ৰেমেডি দিয়া যায় তো ৰেমেডিৰ অৰ্থটো কি ৰাতিপুৱা যেতিয়া সূৰ্য প্ৰণাম কৰে ৰাতিপুৱা সোনকালে উঠি পেলাই পঢ়িব পাৰে আৰু যেতিয়াই আহন গছৰ লগত চাকি লগাবলৈ দিয়া যায় আহন গছত মেক্সিমাম অক্সিজেন আহে 24/7 অক্সিজেন দিয়েই থাকে আহন গছত যেতিয়া ফ্ৰেছ এয়াৰ এটা পোৱা যায় তেতিয়া মাইণ্ডছেটটো ভাল হ'ব চাইক'লজিটো ভাল হ'ব তেতিয়া ডেফিনেটলি পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁ আগবাঢ়িব চাকৰিটো পাব কিন্তু চাকৰিত এনেকুৱা মানুহৰ ভ্ৰান্ত ধাৰণা কিছুমান থাকে যে তাবিজ এটা দিব এষ্ট্ৰলজাৰে পাথৰ এটা দিব তাৰ লগে লগে তেওঁ গভৰ্ণমেণ্ট চাকৰিটো হ'ব সেনেকুৱা কোনো কথাই নাথাকে প্ৰথমত ডেষ্টিনিত থাকিব লাগিব তোমাৰ হৰস্কোপখনত চাকৰি আছে নে নাই আঙুঠি কিয় পিন্ধোতে সেইটো ক'লো এতিয়া চাওক এতিয়া মই কৈ দিছোঁ যদি আপোনাৰ হৰস্কোপখনত চাকৰি নাইকিয়া আপুনি মোৰ ওচৰত আহিছে আপোনাৰ গভৰ্ণমেণ্ট চাকৰি আছে মই চালোঁ যে নাইকিয়া আপুনি হাজাৰ আঙুঠি পিন্ধক তাবিজ পিন্ধত কাম নিদিব নহ'ব কোনো কাৰণ নহ'লে আমি দেখোন যিকোনো কৰিব পাৰোঁ আমি দেখোন কাইলৈ প্ৰধানমন্ত্ৰী হৈ যাব পাৰোঁ যদি আঙুঠি যদি পাৰোঁ তাবিজ যদি আমি দিওঁ কোনবিলাকত পৰা যায় যেতিয়া আপুনি হৰস্কোপত 50-50 প্ৰমিছ থাকে যে তেওঁৰ গ্ৰহ নক্ষত্ৰ দুটামান বেয়া হৈ আছে আৰু এই ফেজটো বেয়া হৈ আছে সেইখিনি সময়ত ৰেমেডি কৰিলে সম্ভাৱনাটো বঢ়াই দিয়ে গেৰাণ্টি নাই কিন্তু এতিয়া সম্ভাৱনাটো প্ৰবাবিলিটিটো বাঢ়ি যাব সেইটোখিনিলৈকে ঠিকে আছে আৰু আঙুঠিবিলাকত কি হয় ইয়াত কেমিকেল ৰিয়েকশ্যন হয় আঙুঠি পিন্ধি থকাৰ নিয়ম বহুত থাকিব ই তোমাৰ পুৰা এক্সপ'জাৰটো চান হ'ব লাগিব সূৰ্য পোহৰত পৰিব লাগিব ইয়াত লগত ইয়াৰ যিটো টাচ কৰিব লাগিব তোমাৰ বডিত আৰু কোনটো মেটেলত কোনটো আঙুলিত পিন্ধিব লাগিব তাৰো নিৰ্দিষ্ট নিয়ম আছে তেতিয়াহে কামত আহিব আৰু যিটো গ্ৰহ বেয়া তাৰ আঙুঠি পিন্ধি কাম নহ'ব কিন্তু চাপ'জ ধৰি লওক কোনোবা এজনৰ ৰবি বেয়া তাৰ কাৰণে ৰুবি পিন্ধাই দিলে নহ'ব যদি গ্ৰহটো খুব বেয়া আছে তাৰ দান কৰিব লাগিব তাৰ মন্ত্ৰ জপ কৰিব লাগিব তাক আঙুঠি পিন্ধিলে কাম নহ'ব আঙুঠি এইটোহে পিন্ধা যায় চাপ'জ মোৰ বৃহস্পতিটো ভাল মই চাকৰিৰ কাৰণে চেষ্টা কৰি আছোঁ মই বৃহস্পতিটো মোক সহায় কৰিব গতিকে পিন্ধিলে মোৰ চাকৰিটোৰ কাৰণে হেল্প কৰিব পাৰে কাৰণ তাৰ এনাৰ্জিটো বডিত মানে কেমিকেল ৰিয়েকশ্যন কৰিব যাৰ ফলত সেই ধৰণৰ এনাৰ্জিবিলাকে মোক এই পঢ়া শুনাৰ ক্ষেত্ৰত মোক আগবঢ়াই নিয়াত সহায় কৰিব নহ'লে কোনো এনেকুৱা নহয় যে আঙুঠি পিন্ধিলে ভাল হ'ব কোনো কথাই নাইকিয়া নহ'লে আৰু নিয়তিয়ে যিটো লিখি থোৱা আছে নহ'লে আমাৰ কিমান বিপদ হৈ থাকে প্ৰত্যেক মানুহৰ এষ্ট্ৰলজাৰবিলাক চাবচোন মানুহে কয় নহয় আপোনাৰ কাৰণে প্ৰব্লেম নহয় আমাৰ বিভিন্ন প্ৰব্লেম হয় এই যে প্ৰব্লেমবিলাক হয় এইটো ডেষ্টাইন এইটো ফিক্স হৈ আছে আমি এষ্ট্ৰলজি জানো কাৰণে আমি আগতীয়াকৈ সম্ভাৱনাটো গম পাওঁ আমি তাৰ পৰিমাণটো কমাব পাৰোঁ এক্সিডেণ্ট হ'ব লগা আছে হ'বই এখন ভৰি ভাঙিব লগা আছে আঙুলি এটা ভাঙিব যিকোনো হেৰিতে আপোনাৰ হৰস্কোপখন যেতিয়া জন্ম লৈছিলোঁ তেতিয়াই লৈ অনা হৈছে এটা এক্সাম্পল দিওঁ ৰামচন্দ্ৰৰ গোটেই হেৰিটো বশিষ্ঠ ঋষিয়ে বনাইছিলে তেওঁ জন্ম চক্ৰও বনাইছে তেওঁ বিয়াও চাই দিছে ৰাজ অভিষেকো চাই দিছে বিয়াও ভাল নচলিলে ৰাজ অভিষেকো ভাল নচলিলে তো আল্টিমেটলি কি নিয়তিয়ে কোনো যিটো দি থৈছে সেইটোৱে হ'ব আপুনি যিমানেই পূজা পাতল নকৰে একেবাৰে এক্সাম্পল আপুনি চাওক এতিয়া ইলেকশ্যন আহিছে ধৰি লওক আপোনাৰ মৰিগাঁও সমষ্টিৰ দুজনে উঠিছে দুজনে কামাখ্যা মন্দিৰ বলি চলি দি পূজা কৰিছে কোনোবা এজনহে জিকিব আল্টিমেটলি কি হয় যাৰ ডেষ্টিনিত আছে তেওঁৰ কাৰণে দিব কিন্তু কোনো এষ্ট্ৰলজাৰে মই হওক বা কোনো এষ্ট্ৰলজাৰে কোনো চেঞ্জ কৰিব নোৱাৰে অকণমান এনভাইৰনমেণ্টটো ঠিক কৰিব পাৰে এইটো বহুতে কোনো ভুল ভাবি লয় যে আমি তাত আহিছোঁ আহিলে তাবিজটো লৈছোঁ চাকৰিটো হৈ যায় সেনেকুৱা কোনো কথা নাই সেইকাৰণে পিছত এইটো বদনাম এটা হৈ যায় গোটেই এষ্ট্ৰলজাৰ আজিকালি তুমি চাবা খুলি চবেই ঘৰে ঘৰে এষ্ট্ৰলজাৰ হৈ গৈছে এতিয়া এগৰাকী ব্যক্তিয়ে ধৰি লওক এটা বিজনেছ কৰিব বিচাৰে যিকোনো এটা বিজনেছৰ এটা নাম থাকে নিশ্চয় যিকোনো ফাষ্ট ফুডৰ দোকানৰে হওক কাপোৰৰ বা মোবাইলৰ নাম চালে কি হয় নামটো যেতিয়া আপোনাক দিয়া হয় বহুত ধুনীয়া কুৱেশ্যন সুধিছে চাওক আমাৰ হাততো ডেট অফ বাৰ্থটো নাইকিয়া আমাৰ কণ্ট্ৰলত যিটো হ'ল হৈ গ'ল নেমৰ নাম্বাৰ কিছুমান থাকে 1, 3, 5 and 6 এইকেইটা নাম্বাৰকেইটা সদায় পজিটিভ নাম্বাৰ বুলি কোৱা হয় 4 and 8 বহুত ষ্ট্ৰাগল 2, 7, 9 অকেজনেলি আমি ইউজ কৰোঁ কেতিয়াবা
জেনেৰেলি এভইডেই কৰোঁ যদি তোমাৰ এনেতো কষ্ট কৰিবই লাগিব চব ঠিকে আছে আমি যদি অলপমান মানে ক'লোঁ অলপ এনভাইৰমেণ্টটো ঠিক কৰিবৰ কাৰণে যদি নাম্বাৰটো যদি লাকি নাম্বাৰ লোৱা যায় তোমাৰ ষ্ট্ৰাগলটো নাম্বাৰটো কমাই তোমাৰ মানে লাইফত অলপমান সেই ষ্ট্ৰাগলটো কমাই দিব কিন্তু তুমি প্ৰথমতে আমি চাব লাগিব যিকোনো এজন মানুহে আহিছে হৰস্কোপখন চালোঁ তেওঁ ব্যৱসায় যুগ আছেনে নাই তো ব্যৱসায় যুগ আছে ঠিকে আছে এতিয়া কি কৰিব পৰা যায় তো নেম নাম্বাৰটো অলপ নিজৰ লগত মিলাই পিনাই কৰক কালাৰটো মিলাই পেলাই দিয়ক তেতিয়া সম্ভাৱনাটো বাঢ়ি যায় এনেকুৱা নহয় যে নেম নাম্বাৰটো চেঞ্জ কৰিলে মোৰ কিবা একেলগে ৰাতি কিবা চেঞ্জ হৈ যাব প্ৰথমতে হৰস্কোপখন প্ৰমিছ কৰিছেনে নাই তোমাৰ ব্যৱসায়টো এবাৰ ওকে প্ৰমিছ কৰিছে আমি ঠিক কৰিব পাৰোঁ যেনেকৈ আমি ষ্টাফ হায়াৰিংটো আমাৰ ওপৰত থাকে কোনোবা এজন ল'ৰাজন আহিছে দাদা চাকৰি লাগে মই দি দিওঁ সেনেকৈ তোমাৰ বিজনেছ নচলিব তোমাক কম্পিউটাৰ অপাৰেটৰ এজন লাগে তুমি কম্পিউটাৰ অপাৰেটৰ মানে কম্পিউটাৰ চলাব পৰা ল'ৰাটো ল'লেহে কামত আহিব সেই ধৰণে তুমি তোমাৰ হাতত থাকে যিবিলাক তোমাৰ হাতত থাকে নামটো তোমাৰ হাতত আছে চেঞ্জ কৰিলে মোবাইল নাম্বাৰটো চেঞ্জ কৰি ল'লা এটলিষ্ট জাষ্ট লাকি নাম্বাৰকেইটা লৈ ল'লেই হ'ল সি তোমাক এটা এনভাইৰনমেণ্ট ইক'চিষ্টেম এটা বনাব যিটো ইক'চিষ্টেম তুমি কাম কৰিবৰ কাৰণে সুবিধা হ'ব কোৱা যে ডাঙৰ কিবা বিজনেছত ফ্ল' আহিব কথা নাই কিন্তু কিছুমান ব্লকেজ হৈ থাকে সেই ব্লকেজবিলাক দূৰ হ'ব সেইটো কাৰণে কৈছোঁ এনেও নৰ্মেলি আজিকালি নিউমৰলজি চবে জানেই গতিকে সদায় নিউমৰলজিটো বেছিক বস্তু হয় নিউমৰলজিত মানে এষ্ট্ৰলজিৰ 5 to 10% নিউমৰলজি হয় সেইখিনি চবেই শিকি পেলাই বা নিজৰ কোনোবা কনচালটেণ্টৰ লগত আলোচনা কৰি কেইটামান যদি ঠিক কৰি লোৱা হয় তেওঁলোকৰ কাৰণে ভাল বহুত মানুহে চেলিব্ৰিটিবিলাক কৰিছে নামবিলাক চেঞ্জ কৰে তো চবেইতো চেঞ্জ কৰিছে বহুতৰ চেঞ্জ কৰিছে কামত অহা নাই কিছুমানে চেঞ্জ কৰি সোনকালে তেওঁলোকে প্ৰগ্ৰেছ হৈছে তো বাধাবিলাক খোল খায় কিন্তু এনেকুৱা নহয় যে এইটোৱে একদম লাষ্ট অপশ্যন আৰু এইটো কৰিলেহে কিবা হ'ব সেনেকুৱা এটা ৰাজনীতিত যাওঁ আমি চবেই ৰাজনীতিত আওপকীয়াকৈ হ'লেও সোমাই আছোঁ হয় চবেই যোনে ভোটাধিকাৰ দিছে তেওঁ ৰাজনীতিত সোমাই আছে গৌৰৱ গগৈ হয় কিছুমানে ধৰি লওক এইটো কম্পেৰিজনৰ নাই চাই যে গৌৰৱ গগৈক আমি কংগ্ৰেছৰ পৰা বিৰোধী ফালৰ পৰা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ কিছুমানে লিখে হয় গৌৰৱ গগৈ কি চান্সেছ আছে তেওঁ বৰ্তমান যিটো ব্যক্তিগত বছৰ চলি আছে এই বছৰ ব্যক্তিগত বছৰ তেওঁ হৈছে 5 নাম্বাৰ 5ত গৈছে তেওঁ ব্যক্তিগত বছৰ কেনেকৈ উলিয়াই চাপ'জ তেওঁৰ ডেট অফ বাৰ্থটো মই কৈছিলোঁ ন 4 ছেপ্টেম্বৰ 1982 তো আমি কি কৰিম 4 ছেপ্টেম্বৰ 2026 কৰি ল'ম মানে পাৰ্চনেল ইয়াৰটো উলিয়াবৰ কাৰণে তেওঁ পাৰ্চনেল ইয়াৰ নাম্বাৰ 5 তেওঁৰ যিটো ডেট অফ বাৰ্থ আছিলে 4 আৰু টোটেল কৰিলে 6ত আহে 5টো ইমান এটা ফেমিলি বনাবৰ কাৰণে ফেমিলিত পৰা নাই 5 আৰু 8হে আছিলে গতিকে এই বছৰ তেওঁৰ কাৰণে ভাল নহয় 2031 তেওঁৰ কাৰণে কিন্তু পজিটিভ আছে এই বছৰটো তেখেতৰ কাৰণে নৰ্মেল চলিব 2031ৰ পৰা গৌৰৱ গগৈ কিন্তু ট্ৰেকটো চেঞ্জ হ'ব জিকাৰ কথা কৈছোঁ এনেইতো তেওঁ এতিয়া MLA খেলিলে জিকিব পাৰে তেওঁতো সেইটো কথা মই কোৱা নাই কিন্তু এখন মানে জিকি অহাটো ডাঙৰ কথা নহয় মানে আপুনি আসনখন মানে মুখ্যমন্ত্ৰীৰ আসনখনৰ কথাই আমি কৈছোঁ MLA মিনিষ্টাৰটো তেওঁ এনেও হ'ব পাৰে কিন্তু মোক লাগে মুখ্যমন্ত্ৰীটো কাৰণ আমি যিহেতু আমি কেপ্টেইন কেইজনৰ কথাই পাতি আছোঁ 126টা সমষ্টি আমি এজনকে লৈছোঁ মানে কি কাৰণ কেপ্টেইন চবেই তেনেকৈ বিচাৰি আছে মানুহজন হিচাপে আমি ইণ্ডিভিজুৱেল হিচাপে ক'ব নাযাওঁ কিন্তু এই সময়খিনিত তেখেতৰ হৰস্কোপ মতে ইমান চান্সেছ নাই কিন্তু আকৌ মামাৰে চান্স আছে কাৰণ মামাৰ মই অলপ আগতে ক'লোঁ তাৰ পাৰ্চনেল নাম্বাৰ 4ত যাব এইবাৰ মই ক'লোঁ 1 2 4 7 ফেমিলি তেওঁৰ নাম তেওঁৰ পাৰ্চনেল ইয়েৰ তেওঁ চব তেওঁ এইবাৰ ফেভাৰত আছে জেনেৰেলি ফেভাৰত নাহে মানুহৰ তেওঁ ফেভাৰত আহি গ'ল নিজে আহিছে এইটো আহি গৈছে এইটো ডেষ্টিনি তেওঁ কপালত আছে আৰু এইটোও নহয় যে হিমন্ত বিশ্ব শৰ্মাৰ সময়তো একে সময়তে বহুত মানুহ জন্ম হৈছে সেই একেটা ডেট অফ বাৰ্থতে গাঁৱত তোমালোকৰ গাঁৱতো কোনোবা হৈছে আমাৰ গাঁৱতো কোনোবা হৈছে তেওঁতো মুখ্যমন্ত্ৰী নহয় যোনে সেইটো লাগি আছে সেই লাগি থকা মানুহজনৰ সম্ভাৱনাটো বাঢ়ি যাব তেওঁৰ ডেফিনেটলি এইটো মই নিউমৰলজিৰ ফালৰ পৰাই কৈ আছোঁ 10% মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো হৰস্কোপ বহুতবাৰ চাইছোঁ তেখেতৰ হিচাপত হৈছে কিন্তু বহুত ধুনীয়া বৰ্তমান সময়টো গতিকে তেওঁ কোনো কথাই নাই মানে গৌৰৱ গগৈৰ আশা আছে 31ৰ পৰা তেওঁ পজিটিভিটিটো বেছি বাঢ়িব এইবাৰ কিন্তু তেখেতৰ নাম্বাৰ আছে কিন্তু সহায় কৰিব যোৱাবাৰ যেনেকৈ সহায় নকৰিলে এইবাৰ কিন্তু তেওঁ সহায় কৰিব গতিকে আমিতো সম্ভাৱনা দেখিছোঁ জিকি তেওঁৰ চিটটো এটলিষ্ট জিকি অহাৰ কাৰণে সম্ভাৱনাটো কিন্তু দেখাইছে তেখেতৰ কাৰণে আপুনি ধৰি লওক লুইনজ্যোতিৰ একচুৱেল ৰিজাল্টটো আগত প্ৰেডিকশ্যন কৰিব লাগে কেতিয়া মানে পাৰিব এইটো আমি যেতিয়া সম্ভাৱনা বুলি কৈছে ডাটাখিনি যদি মানে কি আমি টাইম অফ বাৰ্থ প্লেচ অফ বাৰ্থ পাব লাগিব যেনেকৈ টাইম অফ বাৰ্থ প্লেচ অফ বাৰ্থ নোপোৱালৈকে আপুনি একো ডাইৰেক্ট ক'ব নোৱাৰে অখিল গগৈ চোৱা অখিল গগৈ মই বনোৱা নাই এতিয়া একচুৱেলি অখিল গগৈ এতিয়ালৈকে কিন্তু অখিল গগৈৰ তেওঁ কমেণ্ট মানে কি তেওঁৰ নিজৰ চিটটো থাকিব তেওঁতো অলপ বস্তুটো কি হ'ব তেওঁৰ সদায় তেওঁ কেটালিষ্ট হিচাপে কাম কৰিবই সকলো তেওঁ য'তে থাকিব তেওঁ তাত এটা ভূমিকা এটা থাকিবই ভালকেই হওক বা বেয়াকেই হওক ভূমিকা থাকিব মানে তেওঁক তুমি এভইড কৰিব নোৱাৰা এতিয়া অসমৰ ৰাজনীতিৰ পৰা তেওঁৰ নামটো তুমি এভইড কৰি তুমি একো ডিছকাশ্যন কৰিবই নোৱাৰা তেওঁ আহিবই তেওঁ জিকিব আহিব পাৰে হাৰিলেও তেওঁ ইম্পেক্ট পেলাব জিকিলে কিছুমান মানুহ থাকে যায় এইটো লাইফত থাকে যেনেকৈ গোটেই ইণ্ডিয়াখনত চোৱা মমতা বেনাৰ্জী তাৰপিছত মায়াৱতী এইবিলাক কিছুমান মানুহ আছে যিবিলাক মানুহৰ সদায় ইম্পেক্ট থাকি যায় জিকা হাৰা কথা নাই কিন্তু এইবিলাক ওৱান মেন পাৰ্টি হয় গতিকে সেইবিলাকতো অলপ তেওঁলোকৰ কাৰণে অলপ টাফ হ'ব ইলেকশ্যনটোৰ কাৰণে বাট ইম্পেক্টটো থাকিব ডেফিনেটলি বৰ্তমান সময়ত ইম্পেক্ট তেওঁৰে আছে বুলি ধৰিব পৰা যায় অখিল গগৈ গৰিমা শইকীয়াৰ গাৰ্ড যদি ইলেকশ্যনত যায় ৰাজনীতিত যায় হয় তেওঁ একচুৱেলি নাম্বাৰ 3 ব্যক্তি
নাম্বাৰ চাওক নাম্বাৰ 3 ব্যক্তি জেনেৰেলি তেওঁ নেযাবই আপুনি চাব যোৱাৰ সম্ভাৱনাটো খুব কম থাকিব তেখেতৰ গ'লেও কিন্তু জিকাৰ সম্ভাৱনাটো কম থাকিব মানে এই ধৰণৰ বস্তুটো কি হয় তেওঁ আৱেগত জিকিব পাৰে ভূপেন হাজৰিকা আমাৰ গুৱাহাটী সমষ্টিৰ পৰা হাৰিছিলে আৰু মনত ৰাখিব ইলেকশ্যন বস্তু বৰ বেলেগ ধৰণৰ ৰাজযোগটো সম্পূৰ্ণ বেলেগ ভাবিব নোৱাৰা মানুহ আপুনি চাইছে নেকি না মই তেখেতৰ ডেট অফ বাৰ্থটো বহুতবাৰেই চাইছোঁ পলিটিক্সত তেওঁৰ লগত তেওঁ এইবিলাক ইণ্টাৰেষ্ট দেখুওৱা নাছিলে এতিয়া যদি দেখাব পাৰে বেলেগ কথা হ'ব পাৰে কিন্তু তেখেতৰ হৰস্কোপত সেনেকুৱা ৰাজযোগটো খুব কম আছে না হাৰা বুলি কথা নহয় ৰাজযোগৰ কথা মই কৈছোঁ তেওঁ নেখেলিবই পাৰে নেখেলাৰ সম্ভাৱনাটোৱে বেছি থাকিব আৰু আমাৰ ইয়াত এনেকুৱা কিছুমান মানুহ থাকে যদি খেলে জিকাৰ চান্স তেওঁৰ নাম্বাৰছৰ হিচাপত কিন্তু এই বছৰ যদি হয় 2026টো একেবাৰে জিকিব নোৱাৰে তাৰ পিছলৈ তেওঁ আহিব পাৰে 2031ত তেওঁৰ কাৰণে খুব ভাল নাম্বাৰ 6ত আহি যাব তেতিয়া তেওঁৰ কাৰণে খুব লাকি হয় এতিয়া 3 এইটো বছৰটো 1ত আছে ন 1 and 3 সদায় ইগত থাকিব নোৱাৰিব যদি 2031 সেইটো কাৰণে গৌৰৱ গগৈৰ কথা কৈছোঁ মই 2031 2031 নাম্বাৰ 6ৰ বছৰ হ'ব তেওঁ 46ৰ মানুহ তেওঁৰ কাৰণে খুব ধুনীয়া তো তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অলপ টাফ হ'ব তেওঁ মেবি ইয়াৰ পৰা গৈ পেলাই শিফটিং চেণ্ট্ৰেলতো যাবগৈ পাৰে কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৰস্কোপত ইমান ষ্ট্ৰং মই মানে অসমৰ মুখ্যমন্ত্ৰী চাবই বিচাৰোঁ তাতকৈ ওপৰলৈ গৈ আছে তেওঁৰ চাৰ্টখন তাতকৈ ওপৰলৈহে যাব তেওঁ মানে এইটোতো মুখ্যমন্ত্ৰীটো হ'লেই আৰু ইয়াতকৈ ওপৰত কি আছে মানে নেশ্যনেল পলিটিক্সৰ কথা কৈছে তেওঁ সম্ভাৱনা আছে 2027ৰ পিছৰ পৰাই তেওঁ আৰু পিক ল'ব এইবিলাক একেলগে হোৱাৰ কথা বহুত চান্সেছ তেখেতৰ বহুত চান্সেছ আছে হয় ৰবি শৰ্মা বুলি কোৱাৰ লগত যতীন দাৰ কথা ক'ব লাগিব কাৰণ তুমি ইমান তেওঁ ভক্ত হয় আমাৰ বহুত ভাল লাগে চাওক দুজনৰে কাৰণে ভাল ৰবি শৰ্মা যদি আমি ডেট অফ বাৰ্থটো চাওঁ তেখেতৰ হ'ল 19ৰ মানুহ 19 ছেপ্টেম্বৰ 1972 আৰু যতীন দাৰ হৈ গ'ল 25 এপ্ৰিল 1970 দুজনৰে যদি ৰবি শৰ্মা আমি চাওঁ 1 and 2 কম্বিনেশ্যন আছে আৰু যতীন দাৰো আছে 7 আৰু 1 এইবাৰ গোটেইকেইটা ফেমিলিতে আছে 1 2 4 7ৰ ফেমিলি তেওঁলোকৰ মুভি বহুত ধুনীয়া চলিব তেওঁলোকৰ চিনেমাবিলাক চলিব বাট পলিটিক্স দুজনৰ কাৰণে বৰ্তমানৰ কাৰণে একো দেখুওৱা নাই কিন্তু পলিটিক্সত তেওঁলোকে ইনভলভ হয় তেওঁলোকৰ কাৰণে লোকচানে হ'ব মুভিৰ কাৰণে তেওঁলোকৰ কাৰণে খুব ধুনীয়া দুজনে মানে যিকেইটা মানে তেওঁলোকে ছুপাৰষ্টাৰ কিয় হৈছে দুজনৰ হাততে 2 আৰু 7 নাম্বাৰটো আছে 2 নাম্বাৰটো বলিউডৰ নাম্বাৰ বুলি কোৱা হয় যেনেকৈ ৰবি শৰ্মা যদি গোটেই ডেট অফ বাৰ্থটো কেলকুলেশ্যন কৰে নাম্বাৰ 2ত আহে আৰু যতীন বৰাৰ ডেট অফ বাৰ্থটোৱে চালে 25 তাৰিখৰ মানুহ নাম্বাৰ 7 2ত হ'ল বলিউডৰ নাম্বাৰ তুমি অমিতাভ বচ্চনৰ নাম কোৱা ৰাজেশ খান্নাৰ কোৱা ৰাজ কাপুৰৰ কোৱা ৰণবীৰ কাপুৰৰ কোৱা নাম্বাৰটো মাইকেল জেকছনৰ নাম্বাৰ 2 মানুহ 2টো বলিউড নাম্বাৰ বুলি কোৱা হয় 2ৰ লগত যদি 6ৰ সম্ভাৱনাটো আহি যায় অট'মেটিকলি তেওঁলোকৰ কাৰণে ভাল হৈ যায় গতিকে দুজনৰ কাৰণে এজ এ এক্টৰ এজ এ তোমাৰ মানে এই এণ্টাৰটেইনাৰ বহুত ধুনীয়া হ'ব পলিটিক্সৰ কিন্তু নতুন মুখ আহিব বহুত নিউ ফেচ যিকোনো পাৰ্টিৰ এইবাৰ অল্ড ফেচ নাইকিয়া হ'ব নিউ ফেচ আহিব জিকি আহিব বহুত সমষ্টি নিউ ফেচ পাব মৰিগাঁও এনেকৈ চোৱা নাই মই এইটো এজ এ হেল্প মানে কি আমাৰ যিকেইটাৰ লগত মোৰ মানে পটককৈ মনত আহি আছে আমি যাৰ চাই আছোঁ আমি কাৰণ আজি লাষ্ট 5-6 yearsৰ পৰা তেওঁলোকক মানে প্ৰিপেয়াৰ কৰি থকা হৈছে আমাৰ বহুত মানুহে এবাৰ ইলেকশ্যন খেলি বিভিন্ন সমষ্টিৰ আমাৰ ক্লাইণ্টবিলাকে বোলে কৈছোঁ বা যোনে আমাৰ লগত টাচত আছে তো আমি তেওঁলোকৰ ডাটা নেচোৱাকৈ আমি ক'বলৈ অলপ দিগদাৰ হৈ যায় কিন্তু নিউ ফেচটো আপুনি পাব কিন্তু নিউ ফেচটো কি হৈছে 2026 মানে নিউ অপৰচুনিটি নিউ ফেচ নাম্বাৰ 1ৰ বছৰ নিউ ফেচটো আহিব মিউজিক ইণ্ডাষ্ট্ৰীত আহিব চবতে নিউ চব যেনেকৈ মই ক'লোঁ নহয় চ'লাৰটো ভাবাই নাছিলে চ'লাৰ আহি গ'ল AI আহিব নিউ টেকন'লজি নিউ গভৰ্ণমেণ্ট পলিচি আহিব তুমি চাবা নতুন গভৰ্ণমেণ্ট অহাৰ লগে লগে UGC কথা কৈ আছে সেইবিলাক আহিব বহুত নিউ পলিচিছবিলাক ফৰ্ম হ'ব এতিয়া যি হ'ব কিন্তু ভাল হ'ব আগতকৈ বেটাৰ হ'ব কাৰণ 2025 বৰ্ষটো সকলোৰে কাৰণে বেয়া হ'ল এতিয়া কিন্তু বহুত ভাল হ'ব নিউ চব বস্তু নিউ সেইটোতো ভালেই এনেও এষ্ট্ৰলজিকেলো ভাল আছে তাৰমানে এষ্ট্ৰলজি তাত গ'লে বা নগলেও যাৰ যি লাখ মোৰ যদি চাকৰি পাব লগা আছে মই পাম ডেফিনেটলি বা মোৰ যি হ'ব লগা আছে আমি জিপিএছ চিষ্টেমৰ গাইডেন্স দেখুৱাই দিব পাৰে তুমি আগতীয়াকৈ জানিব বিচাৰিছা চব এতিয়া এই পলিটিক্সৰ ক্ষেত্ৰতে বহুত মানে কোটি কোটি টকা খৰচা কৰি দিব নহয় তা আমাৰ তাত যদি আহে বা যিকোনো এষ্ট্ৰলজাৰ ওচৰত আহিলে যে মোৰ যুগটো আছেনে নাই তো আপোনাৰ যুগ নাই তেনেহ'লে আপুনি খেলি লাভ নাই সেইটো পুৰা পাক্কা নে ডেফিনেটলি যদি একুৰেট টাইম প্লেচ বাৰ্থ চব যদি দিয়া যায় ডেফিনেটলি চব চাব পাৰে A to Z ইভেণ্ট চাব পৰা যায় A to Z ইভেণ্ট য়েছ ইয়াতে এটা কণ্ডিশ্যন আছে যে আমি চেঞ্জ কৰিব নোৱাৰোঁ যে 2 লাখ টকা লৈ লওক এইটো তাবিজ লৈ লওক সেইটো বিজনেছ চলিব পাৰে চবেই চলিবৰ কাৰণে বিজনেছ কৰে সেইটো বেলেগ কথা কিন্তু কোনোৱে চেঞ্জ কৰিব নোৱাৰে আৰু থাকাটো কোনো কাঢ়ি খাব নোৱাৰে তোমাৰ কপালত কি আছে মোৰ কপালত কি আছে সেইটো আমাৰ ভাগ্যত যি আছে সেইটো জীৱন আছে মানে জীৱিকা আছে সেইটো মানে চলিবই
লাক ফেক্টৰ তাতে আহি যায় ন কোন সময়ত তুমি আজি চোৱা কিমান মানুহৰ কিছুমানৰ একদম কা আন্দোলনৰ পৰা কিমান মানুহে পলিটিক্স কৰিলে কিছুমান ডাউন হৈ গ'ল কিমান উঠিও গ'ল কিমান কি হৈ গ'ল কিমান হৈ গ'ল লাক ফেক্টৰত লাগিব লাক বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় সকলো মানুহে লাকটো হেৰি কৰে আপোনাৰ তাত এনেকুৱা আহিছে নেকি যে বিয়াৰ কাৰণে আহিছে তাই মোৰ লগত হ'বনে নহ'ব বা তেওঁ মোৰ লগত সেইবিলাক চাবলৈ আহে ইয়েছ কেনচেলো হৈছে নে কেনচেলো হয় কৰিছে নে বহুতে চাওক বহুতেতো দুটা লাভ মেৰেজত আমি কৈ লওঁ যে আমি যেতিয়া মেৰেজ মেটচিং বুলি কয় আমি সুধি লোৱা যায় আপুনি কি কৰিব যে বহুতে কয় যে আমাৰ লাভ মেৰেজৰ বস্তু আমি বেছি ইনভলভ নহওঁ তেওঁ কৈ দিয়া যায় এডজাষ্ট কৰিবৰ কাৰণে কাৰণ পেকেজ চিষ্টেমত আহিব ৱাইফজনী বা হাজবেণ্ডজন সম্পূৰ্ণটো ভালটো নাহে আগতে কুস্তি চোৱাৰ নিয়মটো আছিলে কিহৰ কাৰণে আগতে ল'ৰা ছোৱালী চিনি নাপায় কেৰেক্টাৰটো কেনেকৈ হ'ব কুস্তিখন এষ্ট্ৰলজাৰ ওচৰত লৈ যায় তেওঁ খঙাল দেই তেওঁ অমুকটো বেয়া তেওঁ অমুকটো ভাল সেইখিনিৰ ওপৰত বেছ কৰি পেলাই ছোৱালীজনী দিয়া নিদিয়াটোক হয় কিন্তু আজিকালি চবেই ছ'চিয়েল মিডিয়াৰ দিন ফেচবুকৰ ভালকৈ প্ৰফাইলটো চালেই 50% আইডিয়া হৈ যায় ল'ৰাটোৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব তো আজিকালি কথাবিলাক আমি কি লাভ মেৰেজৰ ক্ষেত্ৰত আমি বেছি ইনভলভ নহওঁ কাৰণ ভগৱানৰ তেওঁলোকে প্ৰেমৰ মাজত আমি সোমাই পেলাই ভাঙি দিবলৈ চেষ্টা নকৰোঁ শেষত মই আপোনালোকক ক'ম এতিয়া মই তেওঁক চাবলৈ দিম মই এটা ব্যৱসায় কৰিব বিচাৰিছোঁ 2026 অ'কে আপুনি অন কেমেৰাত চাওক অন কেমেৰাত মানে ধৰি লওক নামটো কি হ'ব নাম চামটো মই তোমাক নাই সেইটো কৈ নিদিওঁ সেইটো তোমাক মই পাৰ্চনেলি ক'ম তুমি ডেট অফ বাৰ্থ পৰা কি মানে মোৰ ৰিলেটেড তোমাৰ ডেট অফ বাৰ্থটো মোক এবাৰ ডেটটো ক'লে হ'ল ইয়েৰ শ্বেয়াৰ ক'ব নালাগে ডেটটো 27 মানুহ হিচাপে এতিয়া যদি তুমি বিজনেছৰ কথা ভাবিছা যদিহে তুমি পাৰা অলপমান এই ফুড ইণ্ডাষ্ট্ৰি যদি যাব পাৰা ভাল যদি ৰেষ্টুৰেণ্ট হোটেল সেনেকুৱা যদি বিচাৰিছা তোমাৰ কাৰণে ভাল কি বিজনেছ বিচাৰিছিলা মই মোবাইল ছেক্টৰ মোবাইল এক্সেছৰিজ গেজেট পাৰিবা মানে মোবাইল এক্সেছৰিজৰ লগত তুমি অলপমান লাইটিং ৰাখিব পাৰিলে ভাল হ'ব লাইট ছেট মানে কি তুমি নাম্বাৰ 9ৰ মানুহ ন যিমান এনাৰ্জি থাকা বস্তু কৰা তোমাৰ কাৰণে ভাল হ'ব মানে ধৰি লওক লাইট মানে কি ডেক'ৰেশ্যন লাইট হ'ব পাৰে ইলেক্ট্ৰিকেল যিকোনো বস্তু পাৰিবা কিন্তু পাৰি যাব লগত যদি ইন ফিউচাৰ তুমি ভাবা তেনেহ'লে কিন্তু হোটেল ইণ্ডাষ্ট্ৰি পৰা ফাষ্ট ফুডৰ পৰা আৰম্ভ কৰি একে হোটেল ৰিজৰ্টলৈকে আচ্ছা